কৈ বেছি নালাগে তোমাক কৈ কম লাগিব তোমাকে গাইজ হেপী নিউ ইয়েৰ আৰু আজি বছৰটোৰ প্ৰথমটো দিন মানে 2021ৰ প্ৰথমটো দিন সেইবাবে আপোনালোকক পোনপ্ৰথমে মই বছৰটোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বছৰৰ আপোনালোকৰ এই 2021 চনটো যেন ভালে কুশলে যায় আৰু 2020 চনটো যি হ'ল আৰু সেই পুৰণিবিলাক পাহৰি যাওক নতুনক আদৰি লওক আৰু আমি আজি পিকনিক খাবলৈ আহিছোঁ আমাৰ পিকনিক প্লেচটো ওচৰতে ঘৰৰ ওচৰতে এইপিনে মানে যি কি নহওক মই আপোনালোকক আজি পিকনিকৰ ইটো সিটো কিবা কিবি দেখাবলৈ ট্ৰাই কৰিম আৰু লগতে ইয়াত টিকলিকিজনী আছে হাই কৈ দিয়া কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে আৰু সেইকাৰণে অলপ ওলাই আহিলোঁ এই টিকলিকেইজনীৰ লগত আপোনালোকক কথাটো কৈ দিওঁ বুলি ভাবিলোঁ আৰু পিকনিক খাবলৈ আঁতৰলৈ যোৱা নাই ঘৰৰ ওচৰতে খোৱা হ'ল আৰু এবাৰ হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বছৰটো জন্ম হৈছে আজি এবছৰ কিবা এটা কৈ দিয়ক হেপী নিউ ইয়েৰ বুলি কৈ দিয়ক এয়া বইল মাছ কটাত ব্যস্ত দেই মাছ কাটিছোঁ ডাঙৰ ডাঙৰ পিচ আনিছোঁ 10 কেজি এয়া আমাৰ পিকনিকৰ সৰু আয়োজন আৰু এয়া কাটি আছে মাছ এয়া বনাই আছে চিকেন আৰু এইপিনে আছে মাছ আৰু চিকেন দুবিধ আছে আৰু এয়া সকলোৱে কামত ব্যস্ত
হেল্ল' গাইজ, এতিয়া সময় হ'ল আবেলি 4টা আৰু এয়া আমি লগে ভাগে এসাঁজ খাবলৈ লৈছোঁ। এয়া মাংস, চালাড, পচলা, মাছ এইকেইবিধেই সৰু সুৰাকৈ জানুৱাৰী বুলি সকলোৱে লগে ভাগে এসাঁজ খালোঁ আৰু আপোনালোকে জনাব আপোনালোকৰ সেইপিনে বাৰু জানুৱাৰীৰ আয়োজন কেনেকুৱা, আপোনালোকে কিদৰে চেলিব্ৰেট কৰিছে, আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পুৰণি বছৰটোক বিদায় দি নতুন বছৰত এসাঁজ খায়ে আমি বছৰটোৰ আৰম্ভণি কৰিলোঁ। যেন বছৰটো ভালে কুশলে যায়, সকলোৰে মনৰ আশা পূৰণ হয়, সকলোৰে মনৰ হিংসা জেদ আঁতৰ হয়, তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ আৰু আপোনালোকে জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো কেনে লাগিল।